কৃষ্ণ এয়া আমাৰ ভকতবৃন্দ আহিব এইখন বহুত ডাঙৰ গেট বে এইখন এখন 2 নম্বৰ গেট ক্ৰছ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ চবৰে ভাল তো এতিয়া ঘৰত বহি আছিলোঁ তো ওচৰতে হৈ আছে অবিৰত ভাগৱত পাঠ তো লগৰ এটাই ফোন কৰিলে ভাগৱত পাঠত সেৱা এটা জনাই আহোঁ পবিত্ৰ মানে তো চাই থাকক ভাগৱত পাঠলৈ গৈ আছোঁ কি হয় কিমান দূৰ তাত কি হৈছে তো আপোনালোকে জানিবলৈ চাই থাকক ভিডিঅ'টো তো এতিয়া ঠাণ্ডাত কপি কপি গাটো ধুই লওঁ সেইটোৱে বৰ টেঙা গাটো ধুই লৈ ধুনীয়াকৈ ওলাই আহিছোঁ তো এতিয়া ওলাই হৈ গ'লে আৰু ৰেডি হৈ আহিছোঁ গা চা ধুই পঞ্জাৱী চুৰিয়াটোৱে পিন্ধি তো চাই থাকক ভিডিঅ'টো আগলৈ গৈ আছোঁ লগৰটো আহি আছে তো চাই থাকক ভিডিঅ'টো পালেহি বোলা তেতিয়া অঁ বৰ চুৰিয়া ৰ'বা ৰ'বা পাক খালে নি ক'ৰবাত বোলা বৈ হ'ব কৃষ্ণ তো এয়া ওলাইছোঁ আমি ভাগৱত পাঠলৈ ৰাতি ঠাণ্ডাত কেকু জেকু কৰি খানছে তেতিয়া ইয়াৰ পৰা আমাৰ এখন কেই কিলোমিটাৰ হ'ব 1.2 কিলোমিটাৰ অঁ এইটো হ'ব এতিয়া আপোনাৰ 1.5 কিলোমিটাৰমান হ'ব বেছি দূৰ নহয় তো এতিয়া আমি ঘৰৰ পৰা আহি মেইন ৰাস্তা পালোহি আমাৰ কে বি ৰোড এইটো হ'ল আমাৰ কে বি ৰোড ৰাইট ছাইডে যায় গোলাঘাট আৰু লেফ্ট ছাইডে যায় আমাৰ যোৰহাট গোলাঘাটলৈও 20 কিলোমিটাৰমান হয় যোৰহাটলৈও 20 কিলোমিটাৰমান হয় তো চাই থাকক ভিডিঅ'টো আমি এতিয়া গৈ আছোঁ আমাৰ গৌৰৱ অবিৰত ভাগৱত পাঠলৈ বৰ ঠেকেচা খাইছোঁ বোকা বোকা এই ৰাস্তাটো বনাম এনেকৈ তেতিয়া হাৱা সোমাইছে কিমান কষ্ট কৰি আহিছে আপোনালোকে লাইক এটা মাৰি দিব দেই কিবা কি হৈছে কিবা ঝুমুৰ হৈ আছে নে কি হৈ আছে নাজানো কিবা প্ৰগ্ৰেম হৈ আছে ইয়াত এয়া আমি পাই গৈছোঁ এটা ভাগৱত পাঠ এইখনে বৰ ধুনীয়া গেট বনাইছে বে আগলৈ এনেকৈ সেইটো সোমাই আকৌ এইখন হ'ল কিমান ধুনীয়া চক না বে মজা লাগিছে আহোঁতে ফটো মাৰিম দেই এয়া সোমাই গ'লোঁ আমি চুঙিছে কৈছোঁ যেন এয়া চাংচোৱা কিতাপৰ চাংচোৱাত পাতিছে অবিৰত ভাগৱত পাঠটো আমি গৈ আছোঁ এয়া আই মাতৃসকল আমাৰ ফালে ক্ৰছ হৈছে ধুনীয়া লাগিছে বে নহয় কিবা ক'বা তুমি ফিলিংছ নাই ন ব'লা বৰ ঠাণ্ডা এইখন এখন 2 নম্বৰ গেট ক্ৰছ কৰিছোঁ আমি এতিয়া আমি কেনি গৈ আছোঁ গম নাপাওঁ এইটো এটা কেঁচা ৰাস্তা পাইছোঁ আমি এতিয়া বম কেঁচা ৰাস্তা ঠেকেচা খাই খাই ঠাণ্ডাত গৈ আছোঁ এণ্টনিৰ হয় এইটো
আমি পাই গ'লোঁ এটা 3 নম্বৰ গেট সেই গেট বে এয়া চক প্ৰথম বাৰ্ষিক অবিৰত ভাগৱত পাঠ বোলা বোলা ঐ বোকা লাহে লাহে slow oh my dogs সোমাই গৈ আছোঁ পাইছোঁহি আৰু ইয়াতে বাইকখন থৈ দে চুৰিয়া সজা চাৰি গছমান আমি আহি পাই গ'লো এই ভাগৱত পাঠ এয়া ল'লোঁ চাকি ল'লোঁ ধূপ ল'লোঁ জুচলা ল'লোঁ এইফালে আমাৰ ধনদাস আছে দেই ধনদাস তো লওক এয়া অবিৰত ভাগৱত পাঠ আহি আছোঁ খোজকাঢ়ি ভাল বেয়া কোনফালে মই পানী অকণ দিলেও হৈ যাব প্রভু প্রভে খিলা কুতুহলে নগরী আমি গজেনি হয়তো সমস্তে কি মতে কৃষক সতাক করিয়া মহিষ সেদিলাতে এখনে রাম দুঃখ খন্দ হুয়া পেরি গলা সভা মাঝে দেখি জয় জয় দুকার সমারাধে তুমুল করিয়া আদি ভাবে বাইদ খন্দ জয় জয় কৃষ্ণ বলি নচুৱাতে দণ্ড লোকে বলিলে হৰি এইখন বহুত ডাঙৰ গেট বে 7 দিন 7 ৰাতি একেৰাহে ভাগৱত পাঠ কৰে তাকে অবিৰত ভাগৱত পাঠ বুলি কোৱা হয় ইয়াত আহি আচলতে আমাৰ মনটো শান্তি পৰি যায় আৰু বহুত আদৰ শুশ্ৰূষা কৰে আহিলে ভাগৱত পাঠৰ সেৱকীসকলে গাঁওবাসীয়ে সকলোৱে তো আহি ভাল লাগে তো আহিলোঁ সেৱা জনালোঁ ঈশ্বৰৰ ওচৰত যাতে দেশখন ভাল থাকে আমাৰ গাঁওখন ভাল থাকে ঘৰখন ভালে থাকে তো আহি ভাল লাগে আপোনালোকৰ ওচৰত হ'লে যাব বা অন্য ফেমিলিৰ ৰিলেশ্যনশ্বিপৰ কাৰোবাৰ হ'লে যাব ভাল লাগিব মনটো শান্তি পৰিব কৃষ্ণ এয়া আমাৰ ভকতবৃন্দ আহি পাইছে আমি যাবলৈ ওলাইছোঁ তো আমাৰ ইয়াত কেইটা আহিলে নে এটা দুটা 6জনমান আহিছে ভকতবৃন্দ তো এখেতসকলকো যাব নমস্কাৰ দেই কৃষ্ণ আপুনি তেলৰ বটল লৈ আহিছে নিছা এখেতসকল আহিছে কৃষ্ণ এখেতসকল এতিয়া যাব আমাৰ ইয়াৰ লজ গেঙৰ প্ৰেচিডেণ্ট দেই চিনাকি কৰি দিছোঁ হ'ব লগা পুলিচে আমাৰ অবিৰত ভাগৱত পাঠ শুনিলোঁ চালোঁ পায়স খালোঁ চাহ খালোঁ বাতিত ভাল লাগিল তো এতিয়া আমি ঘৰলৈ যাওঁ যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব অবিৰত ভাগৱত পাঠ কোনোবাই যদি নাই চোৱা তো ভিডিঅ'টো দেখাব তো বাই বাই